নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম টেঙামৰা গুটিৰ জাম। কেনেকৈনো বনাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এতিয়া মই আহিলোঁ টেঙামৰা গুটি ছিঙিবলৈ। এয়া মই টেঙামৰা গুটি ছিঙি আছোঁ। একদম কোমলীয়া কোমলীয়াখিনিহে ছিঙিছোঁ দেই, বুঢ়াখিনি নাই লোৱা বাৰু। এজোপা টেঙামৰা গছৰ আকৌ দুখ হৈ আছিলে ডালখিনি, মই যে ঢুকিয়ে নাপাওঁ, সেইকাৰণে দুটামান ডালকে কাটি আনি ধুনীয়াকৈ গুটিখিনি এৰুৱাই আছোঁ। আজি মই ফাৰ্ষ্ট টাইম বনাম টেঙামৰা গুটিৰ জাম। কেনেকুৱা হয় কি হয় নাজানো আৰু এটা কথা, এই ভিডিঅ'টো ৰেচিপি হিচাপে দিয়া নাই দেই, জাষ্ট মই অলপ ট্ৰাই কৰিছোঁ। এতিয়া আকৌ গুটিৰ পৰা বাকলিখিনি এৰুৱাই আছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া আকৌ কেৰাহীখনত দি অলপ লৰাই দিলোঁ, অলপ পানীও দিছোঁ ইয়াতে। এতিয়া ঢাকি দিলোঁ। এতিয়া আকৌ অলপ লৰাই দিলোঁ। এতিয়া ইয়াৰ পৰা ওলোৱা ফেনখিনি লাহে লাহে কাঢ়ি আছোঁ। এইবাৰ মই ফাৰ্ষ্ট টাইম বনাইছোঁ, কি হ'ব নাজানো আৰু দেই। এতিয়া এইখিনি উতলাৰ পাছত চালনী এখনত চাকি ল'ম। এইখিনি চাকি হৈ গ'ল। এতিয়া ধুনীয়াকৈ কেৰাহীখনত দি উতলিবলৈ দিলোঁ। এইখিনি উতলিছে আৰু ওপৰত ফেন উঠি গৈছে, ফেনখিনি মই ধুনীয়াকৈ কাঢ়ি আছোঁ। এতিয়া মই ইয়াত দিলোঁ চেনি সোৱাদ অনুসৰি। চেনিখিনি দি অলপ লৰাই দিলোঁ।
এইখিনি দি অলপ লৰাই দিলোঁ। এতিয়া অলপ নেমুৰ ৰস দি ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া এইখিনি উতলিবলৈ দিলোঁ আৰু ওপৰত উঠি অহা ফেনখিনি লাহে লাহে কাঢ়ি আছোঁ। আধা ঘণ্টামান উতলাৰ পাছত এইখিনি হৈ গৈছে। মই ধুনীয়াকৈ বাচন এটাত কাঢ়ি ল'লোঁ ঠাণ্ডা হ'বলৈ। এতিয়া এইখিনি হৈ গ'ল। সৰু সৰু বৈয়াম দুটা লৈছোঁ এইখিনি ভৰাবলৈ। মই আকৌ এটাত কম হয় এটাত বেছি হয় বুলি দুইটাতে সমানে সমানে বাকি আছোঁ, দেখিছেনে বাৰু? এয়া দেখিছেনে ইমান ভাল হৈছে। মই ভবাই নাছিলোঁ ইমান ভাল হ'ব বুলি। দেখিছেনে পেলাই দিলেও নপৰে। এয়া চাওকচোন কালাৰটো ইমান মজা আহিছে, দেখিবও ধুনীয়া লাগিছে। মই যে ভবাই নাছিলোঁ ইমান ভাল হ'ব বুলি। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটি ব্লগৰ সৈতে। বাই বাই।